নমস্কাৰ বন্ধুসকল, মই মুস্তাফা আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল নিউ আপডেট। বন্ধুসকল, আপোনালোকক জানে যে এনআৰচিৰ প্ৰতিটো ভিডিঅ' মই লৈ আহোঁ পোনপ্ৰথমে। তেনেদৰে মই আজি আপোনালোকক এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এনআৰচিৰ ডেডলাইন টু ফাইনেলাইজ আছাম এনআৰচি নট টু বি এক্সটেণ্ডেড বিয়ণ্ড জুলাই 31 সুপ্ৰিম কোৰ্ট। মানে সুপ্ৰিম কোৰ্টে ৰায় দিছে যে 31 তাৰিখৰ পিছলৈ মানে আৰু বঢ়াই নাথাকিব। 31 তাৰিখ ইজ দ্য লাষ্ট ডেট, মানে এইটো ফাইনেল ডেট 31 তাৰিখ 2019-ৰ 31 জুলাইৰ 31 তাৰিখত প্ৰকাশ কৰা হ'ব আমাৰ ফাইনেল এনআৰচি। ড্ৰাফ্ট এনআৰচি নহয়, ফাইনেল এনআৰচি, খচৰা নহয়, মানে মেইন এনআৰচিটো। তো আপোনালোকে চাইছে ইয়াত মানে আৰু এটা কথা সুপ্ৰিম কোৰ্টে ৰায় দিছে যে যদি ইয়াৰ আগত মে'ত হ'ব লগা আছে আমাৰ ইলেকশ্যন আছে, আমাৰ লোকসভাৰ ইলেকশ্যনৰ যাতে লোকসভা ইলেকশ্যনৰ লগতে যে চৰকাৰী বিষয়াসকলক সুপ্ৰিম কোৰ্টে কৈছে যে ইলেকশ্যনৰ লগে লগে এনআৰচি কামো কৰি যাব দিছে, যে ইলেকশ্যনৰ কাৰণে যাতে এনআৰচি কোনো ধৰণৰ ক্ষতিগ্ৰস্ত বা কোনো ধৰণৰ দেৰি নহয়, টাইম বঢ়াবলগীয়া নহয়। 31 তাৰিখ 2019 জুলাই 31 তাৰিখ লাষ্ট ডেট, সেইটো কৈছে সুপ্ৰিম কোৰ্টে। আমি ভাবোঁ 31 তাৰিখ জুলাইৰ লাষ্ট ডেট হ'ব আমি এনআৰচি পোৱাৰ। আৰু এটা কথা আপোনালোকক জনাম যে আপোনালোকৰ যদি স্পেলিং মিষ্টেক বা কিবা এনআৰচিত আছিলে, আগত আহিছে আপোনালোকৰ নাম, এতিয়া স্পেলিং মিষ্টেক আছে অসমীয়া বা ইংলিছত, তেতিয়া আপোনালোকে অনলাইন বা অফলাইন যোগে আপোনালোকে কাৰেকশ্যনটো কৰি ল'ব পাৰে। 31 জানুৱাৰীলৈকে আছে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। আৰু এটা কথা কওঁ যে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই এটা লিংক দি দিম, সেইটোত প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। সেইটো মোৰ নতুন চেনেল টেকনিকেল আছাম, কাৰণ মোৰ এইটো চেনেল মনিটাইজ হোৱা নাই। তো মই টেকনিকেল এটা চেনেল খুলিছোঁ বহুতৰ ৰিকুৱেষ্টত, তেন্তে সেই চেনেলটো অলপ চাব। আপোনালোকে অলপ সেইটোত অনুৰোধ জনাইছোঁ আকৌ যে আপোনালোকে সেইটো চেনেল অলপ হ'লেও চাব। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।